এভৰিৱান মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি যাব লৈছোঁ পূজাত হৈ আছে প্ৰাক্তন ছাত্ৰ সন্মিলন তাতে আমি দুটাই আজি যাব লৈছোঁ কাৰণ আমি শংকৰদেৱৰ ষ্টুডেণ্ট হয় হয় প্ৰতীক্ষা কৰিছা প্ৰায় 11টামান বজাত আমাৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ অনুষ্ঠানটি আৰম্ভ হৈছে আমি শিক্ষাতকে ডাঙৰ বস্তু শিকিছো এইটো হ'ল নীতি শিক্ষা আৰু নীতি শিক্ষা মই ভাবো আমাৰ জীৱন শিক্ষাতকে ডাঙৰ বস্তু আৰু এই নীতি শিক্ষাৰ আগলৈ আমি আগবাঢ়ি যাম কিন্তু কমিউনিকেটেড একো বুজা নাছিলো জীৱনটো খুব সহজ আছিল গতিকে মই চৰাইবাহী শংকৰদেৱ বিদ্যানিকেতনৰ ছাত্ৰীৰ লগতে নিকেতন বিদ্যানিকেতনৰো আৰু এতিয়া প্ৰায় 8,000 ষ্টুডেণ্টৰ কোৰ্চ পাঠ্য হ'ব ইয়াতে বাথৰুম বিচাৰি আছো বাথৰুম কত বিচাৰি পোৱা নাই ইয়াতে উৎপা হৈ আছে উৎপা আছে গম নাপাওঁ ইফালে চাৱা ইফালে শিবিৰ কেইটা এইখিনি থাকিব ক'ৰবাত শিবিৰ কেইটা ক'ত আছে বাথৰুম আমি আহি জেন্সৰ পালো লেডিছৰ এতিয়ালৈকে ৱাশৰুম বিচাৰি পোৱা নাই আমাৰ বিচাৰি থকা প্ৰায় আধা ঘণ্টা হ'ল ডেড হৈ যাম ডেড ইয়াতে আমি আধা ঘণ্টাৰ পিছত বাথৰুম বিচাৰি পালো বহুত কষ্ট পাই
আমি এতিয়া যাব ওলাইছোঁ নোৱাৰো থাকিবলৈ বহুত প্ৰগ্ৰেম আছে ভাগৰ লাগি গৈছে থাকি বেজাৰো লাগি গৈছে আৰু প্ৰগ্ৰেম বহুত আছে ইফালে আমাৰ ভোকো লাগিছে চবৰে ভোক লাগিছে চাই দিয়ে আৰু প্ৰগ্ৰামৰ পৰা ওলাওঁতে হঠাতে আমাৰ সকলোৰে চিনাকি ইউটিউবাৰ বিভুদাক লগ পালোঁ আৰু তেখেতক লগ পাই বহুত বেছিয়ে ভাল লাগিল আৰু তেখেতৰ লগত দুবাৰমান ফটো উঠিলোঁ ফাইনেলি ময়ো এতিয়া ঘৰ আহি পালোঁ আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে দেন লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব